নমস্কাৰ বন্ধু বান্ধৱীসকল, বিশেষ কাৰণত আপোনালোকৰ মাজত ভিডিঅ'টো লৈ আহিলোঁ। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে বৰষুণৰ বতৰ, লগতে পাহাৰে পৰ্বতে পুৰা বৰষুণ হ'ব আৰু সেই পৰ্বতীয় অঞ্চলৰ পৰা পানীখিনি কি হ'ব, তললৈ বহুত স্পীডত আহিব। তাৰ ফলত কি হ'ব, নদী নলাবোৰ ভৰিব আৰু তাৰ ফলত কি হ'ব, বানপানীৰ সৃষ্টি হ'ব। আৰু দেখিছে আপোনালোকে বানপানীৰ তাণ্ডৱ। প্ৰথমতে আপোনালোকে এটা কথা ভাবক, যিবিলাক অঞ্চলত বানপানী হৈ থাকে, কিছু অঞ্চলততো অচানক কেতিয়াবা নোহোৱা জেগাতো হৈ যায়। যিবিলাক অঞ্চলত বানপানী প্ৰায়ে হৈ থাকে, তেওঁলোকে সদায় আগতীয়াকৈ এটা ব্যৱস্থা কৰি ৰাখিব, যাতে কেনেকুৱা এটা ওখ ঠাই লৈ আমাৰ বানপানী হ'লে আমি কি কৰিব লাগিব, তাৰ কাৰণে বচাবৰ কাৰণে প্ৰথমতে তেওঁৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সেই ব্যৱস্থাটো হৈছে প্ৰথমতে তেওঁলোকৰ ঘৰত থকা বয়সস্থ মানুহসকল, বেমাৰ হৈ থকা বয়সস্থ মানুহসকল, পশুধনবিলাক যিবিলাক আছে, পশুধন বুজি পাইছে, চবেই জানে। এই সকলোবিলাক প্ৰথমতে কেনেকৈ আমি নিব লাগিব, তাৰপিছত নহয়, সেই পশুধনৰ লগতে আপোনালোকৰ যিবিলাক নথি পত্ৰ, আপোনালোকৰ যিবিলাক লাগতীয়াল নথি পত্ৰ, আপোনালোকে কিন্তু বাৰিষা অহাৰ আগে এনেধৰণে ব্যৱস্থা কৰি ৰাখক, যাতে আপোনালোকে অতি শীঘ্ৰে সেই বস্তুখিনি এটি ওখ ঠাইলৈ লৈ যাব পাৰে। ওখ ঠাইলৈ যদি আপোনালোকে যেনে তেনে ট্ৰেন্সফাৰ কৰি লৈ যাব পাৰে, তাৰপিছত আপোনালোকক বচাও অভিযান আহি আপোনালোকক উদ্ধাৰ কৰি তাৰ পৰা নিব পাৰিব। কিন্তু এনেকুৱা কিছুমান পৰিস্থিতি হ'ব পাৰে, বানপানী হয়তো একেলগে 10-12 জিলাত যদি হৈ যায়, হয়তো এনেকুৱা হ'ব আপোনালোকৰ উদ্ধাৰকাৰী কাৰ্যৰ কাৰণে অলপ দেৰি হৈ যাব পাৰে। গতিকে আপোনালোকে আগতে সাৱধান হ'ব লাগিব। আপোনালোকে নিজেই আগতে সাৱধান হওক আৰু সাৱধান হৈ আপোনালোকে এনেকুৱা এটা জেগাই আগতেই থওক। যিসকলে জানে যে ইয়াত বাৰিষাত আমাৰ বানপানী হ'বই, আগতেই আপোনালোকে এজোখন নিৰ্দিষ্ট জেগা, ওখ জেগা বিচাৰি থওক, যিখন গাঁৱেই হওক। আৰু যিমান পাৰে সোনকালে বয়সস্থ লোকসকল আৰু আপোনাৰ পশুধনসকল আৰু আপোনালোকৰ লাগতীয়াল যিখিনি নথি পত্ৰ, বিশেষকৈ যিখিনি কাগজ পাতি আপোনালোকক দৰকাৰ, বেংকৰে হওক, আপোনাৰ অৰুণোদয় আঁচনি পাই থকা যিকোনো আপোনাৰ এটা মই কথা কৈছোঁ আৰু আপোনালোকে উদাহৰণ এটা দিছোঁ, সকলো কাগজ আপোনালোকে নথি পত্ৰ সহ আপোনালোকে ওখ ঠাইলৈ নিবলৈ ব্যৱস্থা কৰি ৰাখিব। আগতেই ব্যৱস্থা কৰি ৰাখিব, হোৱাৰ পিছত নহয়। আগতেই যাতে আপোনালোকে গম পোৱাৰ লগে লগে যে পানী হৈছেই, আৰু আপোনালোকে আগতেই ওখ ঠাইলৈ লৈ যাবলৈ ব্যৱস্থা কৰিব। নহ'লে কি হ'ব, এটা টাইমত আপোনালোকে বহুত জেগাততো গমেই পায় যে এনেধৰণৰ বানপানী সৃষ্টি হয়। আৰু এতিয়া দেখিছেই বানপানী কেনেকৈ তাণ্ডৱ সৃষ্টি কৰিছে। আপোনালোকে দেখিছোঁ মই কিছু জেগাত এখন ৰেলৰ দলং ভাগি গৈছে। সেই ৰেলৰ দলংখন ভাগি যোৱাৰ পিছত দেখিছোঁ কি কৰিছে, যিটো মানুহ অহা যোৱা কৰা ৰাস্তাৰ যিখন দলং, সেই দলংখনৰ ওপৰত আকৌ গাড়ী গুৰি ৰাখি পেলাই সেই দলংখন চাই আছে। আপোনালোকে আকৌ সেই দেখিছে দলং এখন ভাগিছে, তাৰপিছত আকৌ আপোনালোকে সেই মানুহ যোৱা আৰু গাড়ী যোৱা দলংখনৰ ওপৰত কিয় ৰৈ আছে? সেই দলংখনৰো যদি তেনেকুৱা পৰিস্থিতি হয়, কিবা হয়, তেতিয়াহ'লে আপোনালোকৰ কি গতি হ'ব? আপোনালোকে দলংখন পাৰ কৰি সিটো পাৰে বা এইটো পাৰে থাকক। কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব। আপোনালোকক যিখিনি মই দেখিলোঁ সেইকাৰণে জনালোঁ। আজিলৈ আহোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে পায় আৰু সকলোৱে যাতে গম পায়। গতিকে আজিলৈ আহোঁ। ধন্যবাদ। বাই বাই।